ছিকিমৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ গেংটকত। আজি যাম গেংটকৰ পৰা নাথুলা পাছলৈ। একচুৱেলি যদি আপোনালোক আহে ছিকিম, আপোনালোক যদি গেংটক আহে, তেতিয়াহ'লে যদি নাথুলা পাছ যাওঁ বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে দুই ধৰণে যাব পাৰিব। নহ'লে আপোনালোকে নিজাববীয়াকৈ টেক্সি বুক কৰিব পাৰিব, নহ'লে শ্বেয়াৰিং টেক্সিত যাব পাৰিব। যদি আপোনালোকে শ্বেয়াৰিং টেক্সিত যায়, তেতিয়াহ'লে 900, 950, কিছুমানে 800 টকা লয়। কিন্তু মই যিহেতু হোটেলৰ পৰাই বুক কৰিলোঁ, কাৰণ মোৰ গাড়ীখন পাৰ্কিঙৰ কথা আছে, সেইকাৰণে মোৰ 950 টকা মোৰ ল'লে। যদি টেক্সিত যায়, শ্বেয়াৰিং টেক্সিত যায়, তেতিয়াহ'লে এই যিটো ষ্টেণ্ড হয়, এই যিটো ষ্টেণ্ড আপোনালোকে দেখিছে টেক্সি ষ্টেণ্ড, এইটোক কয় বাজৰা টেক্সি ষ্টেণ্ড। এই বাজৰা টেক্সি ষ্টেণ্ডৰ পৰাই একচুৱেলি যাব লাগিব। ইয়াতে এনেকুৱা ধৰণৰ টাটা চুমু, বলেৰো এনেকুৱা ধৰণৰ গাড়ী যায়। প্ৰায় 10জন মানুহ লৈ পেলাই তেওঁলোকে যায়। ইয়াতে যদি চোৱা হয়, তেতিয়াহ'লে নিজৰ গাড়ী লৈ একচুৱেলি যাবলৈ নিদিয়ে। যিহেতু মই যোৰহাটটো ৱেষ্ট বেংগল, তাৰপাছত যোৰহাটটো ছিকিম যিটো ট্ৰিপ কৰি আছিলোঁ নিজৰ গাড়ীয়ে, চ'ল' ট্ৰিপ কৰি আছিলোঁ, আপোনালোকে জানেই সেইটো কথা। কিন্তু মই নিজৰ গাড়ীয়ে একচুৱেলি যাব নোৱাৰিলোঁ। সেইটো এটা মোৰ মনত দুখ থাকি গ'ল আৰু উপায় নাই, কাৰণ সেইটো ছিষ্টেমে নিদিয়ে। মানে ছিকিম যিখন চৰকাৰ, তেওঁলোকে সেইখিনি বন্ধ কৰি থৈছে। বাহিৰৰ গাড়ী এলাউ নাই মানে। সেইটো কাৰণে মই টেক্সি ল'ব লগা হ'ল, আৰু মই শ্বেয়াৰিং টেক্সি লৈছোঁ। মই অকলে আছোঁ যিহেতু, সেইকাৰণে মই গোটেই গাড়ীখন ভাড়া লৈ লোৱা নাই, কাৰণ তালৈ যাবলৈ হ'লে গোটেই গাড়ীখন ভাড়া কৰিবলৈ হ'লে প্ৰায় 5-6 হাজাৰ টকা হয়তো লাগিব। সেইকাৰণে মই 950 টকাত যাবলৈ লৈছোঁ। এই গোটেই জাৰ্ণিটো টেক্সি ষ্টেণ্ডৰ পৰা একেবাৰে নাথুলা পাছলৈকে, আৰু তাতে যি দেখায় ইণ্ডো চাইনা বৰ্ডাৰ দেখাবলৈ গৈ আছে, গোটেই জাৰ্ণিটো আপোনালোকক দেখাবলৈ গৈ আছোঁ। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব। একচুৱেলি টেক্সি ষ্টেণ্ডৰ মই ভিতৰলৈ সোমাই আহিলোঁ, যিহেতু মই ভিডিঅ' বনাব লাগিব। সেইটো কাৰণে মই আগৰ ছিটটো মই বুক কৰি লৈছিলোঁ, আৰু সেইটো কাৰণেও হয়তো চাগে মোৰ পৰা 100-150 টকা বেছিকৈ ল'লে। গাড়ী এইখনেই হয়, এইখন গাড়ীতে যাম। এইখন কি গাড়ী কয় মই নাজানো। এইখন মই জীৱনত প্ৰথমবাৰৰ কাৰণে উঠিম। ইয়াতে মই ফ্ৰণ্ট ছিটত যাম। ইয়াতে মই আগতে কথা পাতি ল'লোঁ। একচুৱেলি ইয়াতে পাছ বনাব লাগে। ইয়াতে পাছ বনোৱাৰ পাছতহে যাবলৈ দিয়ে। ইয়াতে যদি দেখাওঁ, তেতিয়াহ'লে ইয়াতে এয়া হৈছে পাছ। একচুৱেলি ইয়াতে বহুতখিনি অক্সিজেন বিক্ৰী আছে। 20-20 টকা দিব লগা হৈছে, এক্সট্ৰা 20-20 টকা দিব লগা হৈছে। কিহৰ কাৰণে নাজানো মই। 20 টকা যিটো দিলোঁ, তাতে এনেকুৱা টিকেট দিলে, 10টা টিকেট দিলে, প্ৰতিজনে 20-20 টকা দিব লগা হৈছে। এনেকুৱা টিকেট দিলে কিহৰ কাৰণে কি মই নাজানো। একচুৱেলি বাজৰা টেক্সি ষ্টেণ্ডৰ পৰা কিছু দূৰ অহাৰ পাছতে একচুৱেলি ঠেক ৰাস্তা পাইছিলোঁ। আৰু ঠেক ৰাস্তা পোৱাৰ পাছতে কিছু দূৰ অহাৰ পাছত আকৌ এনেকুৱা ধৰণৰ বহল ৰাস্তা পালোঁহি। বহল ৰাস্তা পাওঁতেনেই চেকপোষ্ট আৰম্ভ হৈছিলে। চেকপোষ্টত একচুৱেলি পাৰ্মিট লাগে। যদি নাথুলা পাছ আহিবলৈ হয়, তেতিয়াহ'লে পাৰ্মিট লাগিবই। যদি পাৰ্মিট নহয়, তেতিয়াহ'লে ইয়াতে এণ্ট্ৰি কৰিবলৈ নিদিয়ে, মানে সোমাবলৈ নিদিয়ে। কিছু দূৰ অহাৰ পাছতে ইয়াত দেখিলোঁ যে যথেষ্ট বহল ৰাস্তা, ভাল ৰাস্তা। গেংটকৰ পৰা যেতিয়া ইয়াৰ ওপৰলৈ এতিয়া আহি আছোঁ, ক্ৰমান্বয়ে ওখলৈ আহি আছোঁ। ছাইডত যদি দেখাওঁ, তেতিয়াহ'লে এনেকুৱা ধৰণৰ দৃশ্য হয়। মই আৰু ভাল দৃশ্য দেখাবলৈ চেষ্টা কৰিম। জাষ্ট ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁহে। একচুৱেলি নাথুলা পাছৰ যিটো হাইট হয়, সেইটো 14,140 ফুট হয়। ক্ৰমান্বয়ে ওপৰলৈ হাইটটো বাঢ়ি গৈ আছে। খুব সুন্দৰ দৃশ্য। একচুৱেলি নিজৰ গাড়ী যদি লৈ আহিব পাৰিলোহেঁতেন, তেতিয়াহ'লে যথেষ্ট ভাল লাগিলেহেঁতেন। ইয়াতে 2-3টা টুৰিষ্ট মানে এজেঞ্চি তাত গৈছিলোঁ। তেওঁলোকে ক'লে যে নিজৰ গাড়ী লৈ আহিব নোৱাৰি। কিন্তু ইয়াতে যিজন দাদাই গাড়ী চলাই আছে এতিয়া, সেইজনে ক'লে যে গাড়ী লৈ আহিব একচুৱেলি পাৰি, যদি পাৰ্মিট বনাব লাগিব। মানে তেওঁলোকে একচুৱেলি মোক গাড়ী লৈ অহাটো একচুৱেলি বিচৰা হয়তো নাছিলে চাগে। বাকী যদি নিজৰ গাড়ী লৈ আহিব পাৰিলোহেঁতেন, যথেষ্ট ভাল লাগিলেহেঁতেন। কিন্তু ৰাস্তা যথেষ্ট ধুনীয়া হয়, বহল হয়। আমি 3টা পইণ্ট চাবলৈ গৈ আছোঁ: চাংকু লেক, নাথুলা পাছ আৰু বাবা মন্দিৰ। একচুৱেলি খুব সুন্দৰ এটা দৃশ্য দেখাবলৈ গৈ আছোঁ, কাঞ্চনজংঘা। প্ৰথমবাৰৰ কাৰণে দেখিছোঁ কাঞ্চনজংঘা। সেইকাৰণে গাড়ী ৰখাই দিছে। আপোনালোকক যদি মই দেখাওঁ, তেতিয়াহ'লে এয়া হৈছে কাঞ্চনজংঘা। ইয়াতে আপোনালোকক দেখিছে নে মই ধৰিব পৰা নাই। এয়া চাওক, এয়া কাঞ্চনজংঘা হয়। খুব সুন্দৰ দৃশ্য। ইয়ালৈ যিহেতু আমি বেছি হাইটত আহি আছোঁ, সেইকাৰণে আমি কাঞ্চনজংঘা দেখা পালোঁ। আৰু কাঞ্চনজংঘা দেখা পালোঁ কাৰণে মই যিহেতু ভিডিঅ' বনাই আছিলোঁ, সেইকাৰণে দাদাজনে গাড়ী ৰখাই দিলে, ক'লে বোলে কাঞ্চনজংঘা চাই লোৱা। একচুৱেলি এইখন গাড়ীতে আহিছোঁ আমি, এই গাড়ীখনতে আহি আছোঁ। খুব ভাল লাগিলে। ক্ৰমান্বয়ে ওপৰলৈ উঠি গৈ আছোঁ, ক্ৰমান্বয়ে 14,140 ফুটলৈ গৈ আছোঁ। এইটো ৰাস্তাইদি আহিছোঁ। এনেকুৱা ধৰণৰ হয়। বাকী ছাইডত যদি দেখাওঁ, তেতিয়াহ'লে এয়া ছাইডত এয়া কাঞ্চনজংঘা।
যিহেতু মৰ্ণিঙতে ওলালো, মৰ্ণিঙতে ওলাই পেলাই চিধা গাড়ী ষ্টেণ্ডলৈ আহিলোঁ। তাৰপাছত আহি আছোঁ এই ৰাস্তা আপোনালোকক দেখাই আছোঁ, কাঞ্চনজংঘাও দেখালোঁ। তাৰপাছত ব্ৰেকফাষ্টৰ কাৰণে গাড়ী ৰাখিছে। ইমান সুন্দৰ এটা জেগাত ব্ৰেকফাষ্টৰ কাৰণে গাড়ী ৰাখিছে। ইয়াতে যদি চাই তেতিয়াহ'লে সেইখনেই গাড়ী হয়। আৰু ছাইডৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকক মই দেখাইছোঁ। এয়া হৈছে এনেকুৱা ধৰণৰ হয়, বহুত সুন্দৰ দৃশ্য। কোনোবাই যদি যি খায় আৰু মই ব্ৰেকফাষ্ট কৰি ল'ম, কিন্তু তাৰ আগতে আপোনালোকক দেখাই লৈছোঁ কুঁৱলী, তথাপিতো কিমান সুন্দৰ চাওক আপোনালোকে। মানে এইটো ৰাস্তাত যদি আহি থকা হয় আমনি নালাগে একচুৱেলি। নিজৰ গাড়ী যদি লৈ আহিব পৰা হ'লহেঁতেন তেতিয়াহ'লে বেছি ভাল লাগিলেহেঁতেন, যথেষ্ট ভাল লাগিলেহেঁতেন। কিন্তু যিহেতু নিজৰ গাড়ী লৈ আহিব নোৱাৰিলোঁ, লোকৰ গাড়ীতে আহিছোঁ। লোকৰ গাড়ীত আহিলে আৰু লোকৰ গাড়ীত অহাটো এটা বেলেগ মজা আৰু নিজৰ গাড়ীত অহাটো এটা বেলেগ মজা হয়। এতিয়া তেতিয়াহ'লে ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপাছত আকৌ ৰাস্তাটো বা গৈ পেলাই নাথুলা পাছ বাকী যিখিনি জেগা যাওঁ আপোনালোকক দেখাই আছোঁ। একচুৱেলি ব্ৰেকফাষ্ট কৰি পেলাই আহিলোঁ। আহি পেলাই কিছু দূৰ অহাৰ পাছতে আকৌ দেখিছোঁ কিমান সুন্দৰ দৃশ্য চাওক। যদি চাই থাকে তেতিয়াহ'লে এবাৰ ওপৰলৈ এবাৰ তললৈ যদি চাই তেতিয়াহ'লে একদম ৰাস্তাটো হৈছে একদম জিগজাগ, পূৰা জিগজাগ ৰাস্তা হয়। ওপৰলৈকে গৈ আছে আৰু প্ৰায় 25 কিলোমিটাৰমান আছে, প্ৰায় 25 কিলোমিটাৰমান। একচুৱেলি আমি 3টা জেগালৈ যাম। একচুৱেলি দাদা কোন জেগা যায়গা বল দিজিয়ে? চাংকুলেক, বাবা মন্দিৰ, নাথুলা পাছ। একচুৱেলি চাংকুলেক, বাবা মন্দিৰ আৰু নাথুলা পাছ গৈ আছোঁ। আমি প্ৰায় 10জন মানুহ গৈ আছোঁ। 10 হয় না? মই যে বেকলৈ যদি দেখাওঁ তেতিয়াহ'লে আৰু বেকত আছে, সেয়া মই পাছত দেখামগৈ গৈ পেলাই। आप लोग कहाँ से है? कलकत्ता। आप लोग कहाँ से? यूपी। अच्छा, पूरा ফুল এনজয় হৈ আছে। ইউপি পৰা আহিছে, কলকাতাৰ পৰা আহিছে, মই অসমৰ হয়। মানে গোটেইখিনি টুৰিষ্টেই হয় একচুৱেলি। ये सो सिंगर है ना, कौन पता है ना? जुबिन गार्ग। ये अभी दुनिया ऐसे नहीं है, दुनिया में नहीं है, पता है? हाँ, उसको मर्डर हो गया। वो असम का वो गॉड है। एक्चुअली सिक्किमत আহি আছিলোঁ, ইমান ফূৰ্তি আছিলে, ইমান ভাল লাগিছিলে। তাৰ মাজতে জুবিন গাৰ্গৰ গান লগাই দিলে, অলপ দুখ লাগিছে। মানে জুবিনলৈ মনত পৰিছে জুবিন দলে। একচুৱেলি চবতকৈ ডাঙৰ কথা গৌৰৱ অনুভৱ কৰিছোঁ যে ছিকিমতো জুবিন গাৰ্গক চিনি পায়, মানে গোটেই ৱৰ্ল্ডত চিনি পায়। কিন্তু ছিকিমত মই দাদাক শুনিলোঁ, যিজনে গাড়ী চলাই আছে তেওঁ চিনি পায় আৰু গান শুনি যথেষ্ট ভাল পায়। जो नहीं माना ना, हाँ, वो लोग रात भर उधर देखा कि नदी कैसे बनेगा। अच्छा, जैसे ही सुबह होने वाला था ना, हाँ। वो लोग को अचानक से पूरा नींद आ गया तीनों को। हाँ, तो सुबह उठ के देखा तो पूरा झील हो गया। अच्छा, वो उसका भी रियल स्टोरी है। अच्छा, पहले नहीं था, वो भी नेचुरल वाटर है, ओ अच्छा। उसमें कोई आर्टिफिशियल नहीं है। ये वाला जो नागिन का वो भी रियल है, वो भी सब रियल है। real है। अच्छा, আপোনালোকক এতিয়া দেখুৱাম ইণ্ডো চাইনা বৰ্ডাৰ দেখাম। এই সন্মুখত যিটো ৰেড বিল্ডিং দেখিছে সেইটো হৈছে ইণ্ডিয়া, আৰু সন্মুখত যিটো হোৱাইট যিটো দেখিছে সেয়া হৈছে চাইনা। ফাইনেলি আহি নাথুলা পাছ পালোহি। এয়াই হৈছে ভাৰত আৰু চাইনাৰ বৰ্ডাৰ হয়। 14,140 ফুট ওপৰত আছোঁ এতিয়া নাথুলা পাছ। ইয়াত বৰ বিশেষ দেৰি ৰৈ থাকিবলৈ নিদিয়ে, প্ৰায় আধা ঘণ্টা টাইম দিছে। সেয়া যদি চাই তেতিয়াহ'লে যিটো ৰেড বিল্ডিং হয় সেইটো চাইড হৈছে ইণ্ডিয়া, আমাৰ ইণ্ডিয়া ফ্লেগ সেয়া লাগিয়ে আছে। আৰু হোৱাইট যিটো হয়, যিটো হোৱাইট চিধা যিটো হোৱাইট হয় সেয়া হৈছে চাইনা। ওপৰলৈ যাওঁতে ভিডিঅ' বনাবলৈ দিয়ে নে নিদিয়ে নাজানো। এই জেগাখনকে কয় নাথুলা পাছ বুলি। ইয়াৰ পাছত আৰু বেলেগ জেগালৈও যাম, বাবা মন্দিৰ চাবলৈও যাম। বাকী নাথুলা পাছৰ যদি আপোনালোকে যদি চাই দৃশ্য তেতিয়াহ'লে এয়া গাড়ী হয়। এইখিনি গোটেই যিমানখিনি গাড়ী টুৰিষ্টক আনিছে তেওঁলোকে ইয়াতে পাৰ্কিং কৰিছে। আৰু ওপৰত হৈছে ইণ্ডিয়া আৰু চাইনা বৰ্ডাৰ। একচুৱেলি নাথুলা পাছ ইষ্ট ছিকিমত হয়। ছিকিম সঁচাকৈ বহুত ধুনীয়া হয়। ছিকিম গেংটকটো ধুনীয়া দেখিছিলোঁৱে, কিন্তু যেতিয়া মানুহ ছিকিম আহে, যেতিয়া গেংটক আহে তেতিয়াহ'লে মানুহে নাথুলা পাছ চাবলৈ একচুৱেলি আহে। ময়ো সেইকাৰণে নাথুলা পাছ চাবলৈ আহিলোঁ। এয়া পুলিচ আৰু আৰ্মি হয়। ইয়াতে মানে একচুৱেলি ভিডিঅ' বনাবলৈ দিয়ে নে নিদিয়ে মই নাজানো। ইয়াতে বহুত ষ্ট্ৰিক্ট হয়।
বাকী ওচৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। স্বস্তিক ৱেলকাম টু নাথুলা। ইয়াতে গোটেই মানুহে ফটো মাৰিছে। ইয়াতে গোটেই এইটো হৈছে একচুৱেলি ফটো মৰাৰ জেগাই হয়। ইয়াতে লিখাই আছে 14,140 ফিট হয়। মই যদি দেখাওঁ তেতিয়াহ'লে ইয়াতে 14,140 ফিট। ইয়াতে লিখা আছে আই লাভ নাথুলা। একচুৱেলি এয়া ফ্ৰেণ্ড হয়, আই লাভ নাথুলা। ইয়াতো মানুহে যথেষ্ট ফটো মাৰিছে। ইয়াত যদি মই দেখাওঁ তেতিয়াহ'লে ময়ো মাৰিম। ইয়াতো যথেষ্ট ফটো মাৰিছে আৰু ওপৰলৈ যাবলৈ চেষ্টা কৰিম। এফাল দিয়ে সেই ওপৰলৈ যাব লাগিব। আৰু ওপৰলৈ ব্লগ বনাবলৈ দিবলৈ নিদিয়ে মই নাজানো, কনফিউজ মই, কিন্তু মই যাবলৈ চেষ্টা কৰিম। এয়া ওপৰলৈ গৈ আছোঁ। ইয়াত দিছে যিমানখিনিলৈকে দিয়ে সিমানখিনিলৈকে বনাম, আৰু যেতিয়াই মানা কৰে তেতিয়াই আৰু বাদ দিম। আৰু একচুৱেলি যথেষ্ট ভিৰ হৈ গৈছে। ওপৰলৈ আহি আছোঁ। ইয়াত যদি দেখাওঁ আপোনালোকক কিমান ভিৰ চাওক। ইয়াতে যিমানখিনি মানুহ হৈছে গোটেই সকলোখিনি যিহেতু ওপৰলৈ যাবলৈ চেষ্টা কৰিছে, সেইকাৰণে একচুৱেলি ভিৰটো হৈ গৈছে। আৰু যথেষ্ট হাৱা মাৰি আছে, যথেষ্ট ঠাণ্ডা হয়, কিন্তু হ'লেও মই কষ্ট কৰি ভিডিঅ' আপোনালোকৰ কাৰণে বনাই আছোঁ আৰু ময়ো নিজেও চাই লওঁ। ফাইনেলি একেবাৰে ওচৰ পাই গ'লোহি। এয়া যদি দেখাওঁ, এয়া চাইনা, আৰু চাইনা মই আৰ্মি এতিয়ালৈকে দেখা নাই। আৰু এয়া হৈছে ইণ্ডিয়া। এয়া চাইনাৰ যদি আৰ্মি দেখিলোহেঁতেন, মই জুম কৰি চাইছোঁ ওলাই যায় নেকি কেনেবাকৈ। ইণ্ডিয়াৰ যেনেকৈ আৰ্মিবোৰ ওলাই থাকে তেনেকৈ চাইনা আৰ্মিবোৰ দেখা নাই একচুৱেলি। মানে এয়া বেৰিকেড এয়া লগাই থৈ দিছে, সেইফালে চাইনা আৰু এয়া হৈছে ইণ্ডিয়া। ইণ্ডিয়া এয়া ফ্লেগ লগাই থোৱা আছে। এয়া ওপৰৰ পৰা যদি দেখাওঁ তললৈ পৰিৱেশ এনেকুৱা ধৰণৰ হয়। ফাইনেলি একেবাৰে ওপৰ পালোহি। ইয়াতকৈ ওপৰ নাই আৰু ইয়াতকৈ ওপৰলৈ যাবলৈ আমাক নিদিয়ে, পাৰ্মিশ্যন নাই। এয়া একদম ওপৰৰ পৰা দেখাই আছোঁ। এয়া এনেকুৱা ধৰণৰ হয়। সেয়া কি জানো চাইনিজ ভাষাতে লিখা আছে জানো নে কি জানো, সেয়া মই ধৰিব পৰা নাই, হয়তো চাইনিজ হ'ব। এয়া ওচৰলৈ যাবলৈ চেষ্টা কৰিম। ইয়াতে মোবাইলে ভিডিঅ' বনাবলৈ দিছে। একচুৱেলি মই এতিয়া ইণ্টাৰনেশ্যনেল বাউণ্ডেৰীত আছোঁ, ইণ্ডো চাইনা বৰ্ডাৰত আছোঁ। মই যদি আপোনালোকক দেখুৱাওঁ তেতিয়াহ'লে ফ্ৰণ্টত সেয়া চাইনা। সেয়া যদি চাই তেতিয়াহ'লে চাইনা সেয়া ফ্লেগ লাগি আছে। এই চাইনা হয় কি নি? অঁ, এয়া একচুৱেলি চাইনা হয়। এয়া ওচৰৰ পৰা আপোনালোকক একেবাৰে ওচৰৰ পৰা দেখাইছোঁ। এয়া ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী হয়। চাইনাৰ কোনো ধৰণৰ মই আৰ্মি দেখা নাই এতিয়ালৈকে। এয়া ইফালে চাইনা, সিফালে বৰফ পৰি আছে তাত। ইয়াত বহুতো অসমীয়া মানুহ লগ পাইছোঁ দেই ইয়াতে। এয়া ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী হয়। এইফালে ইণ্ডিয়া আৰু এইফালে চাইনা। যিহেতু ইণ্টাৰনেশ্যনেল বৰ্ডাৰ হয়, চবৰে একপি একপি ফটো মৰাৰ যথেষ্ট হেঁপাহ আছে, সেইকাৰণে সকলোৱে ফটো মাৰিছে। এতিয়া চাইনা বৰ্ডাৰত একচুৱেলি ফটো মাৰিবলৈ সুবিধাই নাপালোঁ। এতিয়ালৈকে ফটো মাৰিবলৈ সুবিধাই পোৱা নাই মই। ইয়াতে কিমান দেৰি ৰ'ব লাগিব ঠিক নাই। একচুৱেলি ছিকিমত অসমীয়া মানুহ বহুত পাইছোঁ, অসমৰ বহুত পাইছোঁ, আৰু কেইটামান অসমৰ ভাই বন্ধু পালোঁ। সেয়া হৈছে এয়া। আমি সকলোৱে কম এতিয়া জয় জুবিন দা, জয় জুবিন দা। একচুৱেলি ছিকিমত ইয়াত আহিলোঁ। ছিকিমত ইয়াত আহি পেলাই আগৰ চিট যিটো আছিলে সেইটো লৈছিলোঁ, কিন্তু ইয়াতে মানে দাদাগিৰি চলিছে। ইয়াতে যদি চাওঁ তেতিয়াহ'লে মই ফ্ৰণ্টৰ যিটো চিট আছিলে ফ্ৰণ্টৰ চিট লৈছিলোঁ, কিন্তু ফ্ৰণ্টৰ চিট লোৱাৰ পাছতো মই ফ্ৰণ্টৰ চিট পোৱা নাই। যিহেতু মই প্ৰথমতে বুক কৰি আহিছোঁ, মই ইয়াৰ পৰা নাযাওঁ। ইয়াৰ পৰা যেতিয়ালৈকে মই ফ্ৰণ্টৰ চিট নাপাওঁ মই তেতিয়ালৈকে নাযাওঁ। বাকী যো হোগা দেখা যায়গা। কেইজনমান একচুৱেলি বন্ধু পাইছোঁ। এয়া একচুৱেলি ভিডিঅ'তে আহোঁ বুলি কৈছে। এয়া सिक्किम में कैसा लगा भाई? कैसा लगा? बहुत बढ़िया, बहुत बढ़िया। एक्चुअली कहाँ से आया है? वेस्ट बंगाल। अच्छा, एक्चुअली वेस्ट बंगाल पर आइसे है। নাথুলা পাছৰ পৰা অহাৰ পাছত 2 নম্বৰ স্পট, 2 নম্বৰ ভিউ পইণ্ট, নতুন বাবা মন্দিৰ। এতিয়া যদি দেখাওঁ তেতিয়াহ'লে নতুন বাবা মন্দিৰ। এয়া ফ্ৰণ্টত আছে শিৱ মন্দিৰ। এয়া অকণমান বৰফ। চবতকৈ বেয়া লাগিলে এটা কথাতে যে বৰফ নাপালোঁ ইয়াতে। সেইটোৱে দুখৰ বিষয়, উপায় নাই। এতিয়া যাম নতুন বাবা মন্দিৰ। একচুৱেলি ইয়াতে পুৰণা বাবা মন্দিৰ আছে। পুৰণা বাবা মন্দিৰ যাবলৈ হ'লে আকৌ এক্সট্ৰা 300 টকা দিব লাগিব। মোৰ ইয়াত কোনো আপত্তি নাছিলে, বিশেষকৈ শ্বেয়াৰিং টেক্সিত যিহেতু আহিলোঁ। শ্বেয়াৰিং টেক্সিত অহাৰ কাৰণে একচুৱেলি প্ৰব্লেমটো হ'ল এওঁলোকে হয়তো যায় নে নাযায় নাজানো, কিন্তু মোৰতো যাবলৈ পূৰা বহুত ইচ্ছা আছিলে। যদি এওঁলোক যায় তেতিয়াহ'লে যাম, আৰু যদি এওঁলোক নাযায় তেতিয়াহ'লে মই যাব নোৱাৰিম চাগে। কাৰণ গোটেই গাড়ীখন নহ'লে মই ভাড়া কৰিব লাগিব। কাৰণ ভাড়া কৰি পইচা দিও লাভ নাই মানে, কাৰণ এটা কথা তেওঁলোকতো নাযায় না। কাৰণ ইয়াৰ পৰা 8 কিলোমিটাৰ বুলি কৈছে। ইয়াৰ যদি প্ৰাকৃতিক সৌন্দৰ্য মই দেখাবলৈ চাওঁ তেতিয়াহ'লে এনেকুৱা ধৰণৰ হয়। ৱেলকাম টু বাবা হৰভজন সিং মন্দিৰ হয়। 12,651 ফুটত আছে।
1261 ফিটত এইটো মন্দিৰ নতুনকৈ স্থাপন কৰিছে। একচুৱেলি বাবা হৰভজন সিং নতুন যিটো মন্দিৰ হয় সেইটো একদম পাই গ'লোহি। এয়া যদি মই দেখাওঁ তেতিয়াহ'লে এয়া হয়, এয়া সন্মুখত এয়া আছে। আৰু যদি পুৰণাটো দেখাবলৈ হয় তেতিয়াহ'লে তাত আছে, পুৰণা একচুৱেলি তাত আছে। ইয়াতে হৰভজন বাবা কি জয়, ইয়াতে লিখা আছে হৰভজন বাবা কি জয়। নাথুলা কা প্ৰতীক লিখা है यहाँ। একচুৱেলি নাথুলা পাছত বৰফ নাই, সেইকাৰণে মানুহে এইকণ বৰফতে মানুহে ফূৰ্তি কৰিছে, এইকণ বৰফতে মানুহে ফটো মাৰিছে। এইটো যদি চাই তেতিয়াহ'লে এয়াই বৰফতে মানুহে ফটো মাৰিছে, গোটেই মানুহে ফটো মাৰি আছে। মই আৰু ইয়াত ফটো নামাৰোঁ একচুৱেলি। ইয়াতকৈ তাৰপিছত শিৱ মন্দিৰ ওপৰত আছে, শিৱ মন্দিৰ তাৰ ওপৰলৈ গৈ চাম, চেষ্টা কৰিম। তাততো অলপহে বৰফ আছে। একচুৱেলি ডেঞ্জাৰিয়াছ যাত্ৰা এটা হৈ আছে, শিলে ওপৰলৈ গৈ আছোঁ, পুৰা শিলৰ ওপৰলৈ গৈ আছোঁ। গৈ পেলাই শিৱ মন্দিৰ আছে, তাতে পাৰিলে ফটো মাৰিম। আৰু অকণমান বৰফ আছে, সেই বৰফখনতে মানুহে ফূৰ্তি কৰি আছে। মানে শিৱ মন্দিৰ পাই গ'লোহি, যথেষ্ট ওখ আছিলে। মই যদি শিৱ মন্দিৰ দেখুৱাওঁ আপোনালোকক, সেয়া হয় শিৱ মন্দিৰ। মই ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু তলফালে যদি দেখুৱাওঁ মই, এয়া দৃশ্য, এনেকুৱা দৃশ্য। সেয়া হৰভজন মন্দিৰ হয়। এইটো প্ৰাকৃতিক মনোমোহা সৌন্দৰ্য হয়, ওপৰৰ পৰা দেখাই আছোঁ। কিমান সৌন্দৰ্য, কিমান সুন্দৰ আপোনালোকে চাওক। ইয়াৰ পাছত ডেঞ্জাৰিয়াছ এটা যাত্ৰা কৰিবলৈ আহিছোঁ, শিলে ওপৰলৈ গৈ আছোঁ। পুৰা ডেঞ্জাৰ হয়, আপোনালোকে যদি চাই, পুৰা ডেঞ্জাৰ হয়। যদি কেনেবাকৈ পৰিবলৈ চেষ্টা, আৰু এয়া বৰফ, এয়াই ফূৰ্তি কৰিব লগা হৈছে। এয়া বৰফতে ফূৰ্তি কৰিব লগা হৈছে আমি। মানুহে এখন ফটোৰ কাৰণে কিমান ৰিস্ক ল'ব পাৰে চাওক। এটা ভিডিঅ'ৰ কাৰণে ময়ো ৰিস্ক লৈছোঁ, সেইকণৰ কাৰণে ৰিস্ক লৈছে, ওপৰলৈ গৈছে। যদি কেনেবাকৈ পৰিবলৈ হয় নহয়, মানুহ শেষ। আৰু মই আৰু ৰিস্ক নলওঁ বুলি ভাবিছোঁ। মই ৰিস্ক আৰু নল'ম, আৰু ওপৰলৈ নাযাওঁ গাইজ। একচুৱেলি নাথুলা পাছ চালোঁ, বাবা মন্দিৰ চালোঁ, তাৰপাছত এয়া হৈছে চাংগু লেক। একচুৱেলি এতিয়া চাংগু লেকত আছোঁ মই। আপোনালোকক যদি মই দেখাওঁ তেতিয়াহ'লে এয়া হৈছে চাংগু লেক। এয়াই মানুহ চাবলৈ আহে ইয়ালৈ। যথেষ্ট সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য। যদি ছিকিমৰ সৌন্দৰ্যৰ কথা কওঁ তেতিয়াহ'লে সৌন্দৰ্য অতুলনীয় হয়। একচুৱেলি ইয়াতে যথেষ্ট টুৰিষ্ট আহে, বহুত বেছি টুৰিষ্ট আহে, আহি পেলাই ইয়াতে ৰয়হি। আৰু চবতকৈ ডাঙৰ কথা, এইবাৰ একচুৱেলি বৰফ নাই, স্ন' নাই, সেইকাৰণে ইমান ভাল নালাগিলে। তথাপিতো যিহেতু ছিকিম আহিলোঁ, ইষ্ট ছিকিম হয়, সেইকাৰণে এতিয়াতো চাবতো লাগিবই। যদি বৰফ থাকিলেহেঁতেন তেতিয়াহ'লে গোটেই লেকটো ফ্ৰীজ হৈ থাকিলেহেঁতেন, তেতিয়াহ'লে ভাল লাগিলেহেঁতেন। কিন্তু এতিয়া উপায় নাই, আমি এনেকৈয়ে উপভোগ কৰিব লাগিব। এতিয়া আপোনালোকক যদি দেখাওঁ চাওক, এয়া পাহাৰ হয়। একচুৱেলি ইয়াতে পাহাৰৰ চিষ্টেমটো অলপ বেলেগ, সেউজীয়া নহয়। মানে ইয়াত সেউজীয়া পাহাৰ নহয়, অকল পাথৰ। সেইটো কাৰণে, যিহেতু সেউজীয়া নহয়, সেইটো কাৰণে ইয়াতে বৰফটো বেছি হয়। একচুৱেলি ইয়াক হয়, এইবোৰ ইয়াক হয়। ইয়াকৰ পিঠিত উঠি পেলাই ইয়াত ফটো মাৰিব পাৰিব, আপোনালোকেও ফটো মাৰিব পাৰিব ইয়ালৈ যদি আহে। ইয়াত যথেষ্টখিনি ইয়াক আছে। একচুৱেলি ইষ্ট ছিকিমত একেবাৰে বৰফ নাই। যদি কেনেবাকৈ নিজৰ গাড়ী লৈ আহিব পাৰিলোহেঁতেন, যথেষ্ট ভাল লাগিলেহেঁতেন। কিন্তু মই গাড়ী লৈ পাহাৰত চলাই ভাল পাওঁ, মোৰ অকল বৰফলৈ ভয় লাগে। বৰফ চাই মই ভাল পাওঁ, গাড়ী চলাই অলপ মানে যেতিয়া যদি ব্লেক আইচ হৈ যায় তেতিয়াহ'লে মোৰ অলপ প্ৰব্লেম হয়। বাকী একো নাই, ধুনীয়াকৈ গাড়ী লৈ আহিব পাৰিলোহেঁতেন যদি মোক মিছগাইড নকৰিলেহেঁতেন। টুৰিষ্ট যিবোৰ মানে অফিচ আছিলে প্ৰাইভেট, সেইবিলাকে মোক একচুৱেলি মিছগাইড কৰিলে যে মই গাড়ী লৈ আহিব নোৱাৰোঁ। ইমান এটা সুন্দৰ জেগা আছিলে, যদি নিজে ড্ৰাইভ কৰি আহিলোহেঁতেন তেতিয়াহ'লে তাৰ কথাটোৱে বেলেগ হ'লহেঁতেন। এতিয়া একচুৱেলি লোকৰ গাড়ীত আহিব লগা হ'ল, শ্বেয়াৰিং টেক্সিত আহিব লগা হ'ল, সেইটো কাৰণে ইমান মই খুচ নহয়। তথাপিতো যথেষ্ট ভাল লাগিলে ইষ্ট ছিকিম চাই পেলাই। ইষ্ট ছিকিমত 3টা জেগা চালোঁ, এটা হৈছে নাথুলা পাছ, এটা হৈছে বাবা মন্দিৰ, আৰু আনটো হৈছে এয়া চাংগু লেক। এয়াই হয়। আৰু অল্ড বাবা মন্দিৰলৈ একচুৱেলি আমি নগ'লোঁ। ইয়াতে অকল মই যাম বোলে মন গ'লেই নহ'ব, সকলোৱে মন যাব লাগিব। যিহেতু শ্বেয়াৰিং টেক্সিত আহিছোঁ, সেইটো এটা ডাঙৰ প্ৰব্লেম হয়। যদি শ্বেয়াৰিং টেক্সিত অহা হয় তেতিয়াহ'লে নিজৰ মতে নচলে। বাকী আগৰ চিটটো মই নিজে লৈছিলোঁ, সেইটো মই ল'লোৱেই। সেইটোত মই বেলেগে ল'ব খুজিছিলে, সেইটো খেলি মেলি হৈছিলে, মই সেইখিনি চল্ভ কৰি ল'লোঁ। কিন্তু
মানে এই তিনিটাই পইণ্ট হয় একচুৱেলি, মেইন পইণ্ট এই তিনিটাই হয়। ইণ্ডো চাইনা বৰ্ডাৰ চাই একচুৱেলি ভাল লাগিলে। যদি আপোনালোকে ইয়ালৈ আহে তেতিয়াহ'লে তিনি ধৰণে আহিব পাৰি। এটা হৈছে নিজৰ গাড়ী লৈ আপোনালোকে আহিব পাৰে, তেতিয়া পাৰ্মিট ল'ব লাগিব। আৰু 2 নম্বৰ হ'ল শ্বেয়াৰিং টেক্সি, তেতিয়াও পাৰ্মিটেই ল'ব লাগিব। আৰু 3 নম্বৰটো হৈছে কি, গোটেই গাড়ীখন আপোনালোকে বুক কৰি পেলাই আপোনালোক ইয়ালৈ আহিব পাৰে। যথেষ্ট সুন্দৰ হয়, যথেষ্ট ভাল হয়। পাহাৰবোৰ খালি একদম একেবাৰে টকলো হয়, টকলো পাহাৰ একেবাৰে, তথাপিতো ভালেই লাগিছে। এদিগৰ পাহাৰো ভাল লাগিছে, কিন্তু ইয়াৰ পাহাৰ এয়া মই আপোনালোকক আকৌ দেখাইছো, সেয়া গোটেই পাহাৰ একদম শিল শিল শিল। একচুৱেলি লাষ্টত আমি চাংকু লেক চালো, ইয়াৰ পাছতে একচুৱেলি মোবাইলৰ বেটেৰীও শেষ হ'ব হ'ল। ইয়াৰ পাছতে আমি ভাত খাবলৈ গৈ আছো। আমাৰ লগত একচুৱেলি আহিছিলে আমাৰ মানে বন্ধু বুলিয়ে কৈছো। একচুৱেলি আপকো कैसा लगा? बहुत अच्छा लग रहा है घूमने भी, आपके साथ भी मिलके भी बहुत अच्छा लग रहा है। अच्छा अच्छा, आपको भी अच्छा लगा ना? बहुत अच्छा लग रहा है, या इस प्लेस बहुत अच्छा है। अच्छा इस साल थोड़ा बर्फ कम है, बर्फ थोड़ा बहुत कम है, अच्छा बट यूजुअल टाइम में बहुत बर्फ होता है, इस सीजन में बहुत बर्फ होता है, हाँ। बट इस टाइम पर कोई बर्फ तो मुझे नहीं मिला, बट बहुत अच्छा लग रहा है, बहुत खूबसूरत जगह है। একচুৱেলি সকলোৱে কৈছে ভাল বুলি, ময়ো কৈছোঁ, কিন্তু যদি বৰফ পালোহেঁতেন তেতিয়াহ'লে আৰু ভাল লাগিলেহেঁতেন। ফাইনেলি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।